নমস্কাৰ, আজি আকৌ এটা ৰেচিপি লৈ আহিলোঁ। আজি মোৰ ৰেচিপিৰ নামটো হ'ল আমৰ টক। একচুৱেলি মই বিলাহী টক বনাম বুলি ভাবিছিলোঁ, যিহেতু বিলাহী নাই ঘৰত, আম আছিল, সেইবাবে আমৰ টকে বনাম আজি। আশা কৰিছোঁ আপোনালোকে চাই ভাল পায় যাতে। আমৰ টক বনাবৰ কাৰণে মই লৈছোঁ আমটো অলপ পকা হ'লেও কথা নাই, কিন্তু টান হ'ব লাগে। আৰু মই এইটো চাইজত কাটি লৈছোঁ আমখিনি। তাৰপিছত মই লৈছোঁ নহৰু, হালধি, নৰসিংহ পাত শুকাই গৈছিল, চ' সেইটোৱে ল'লোঁ। জলকীয়া 3টা লৈছোঁ আৰু 2টা তেজপাত। আৰু লগত মই মছলা টেমাটো ৰাখিছোঁ, যিহেতু তাৰ পৰা মই অকল 5 ফুটনটোৱে লাগিব মোক, সেইবাবে মই টেমাটো আনি লৈছোঁ ওচৰত। আৰু লৈছোঁ পানী, নিমখ আৰু গুৰ মিঠাই। প্ৰথম মই কেৰাহীত তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত দিলোঁ 5 ফুটন। যেতিয়া 5 ফুটনখিনি ভালকৈ ফুটি গ'ল, মই দিলোঁ তেজপাত, জলকীয়া, নৰসিংহ পাত এণ্ড লাষ্টত দিলোঁ নহৰু। সেইখিনি দি লৈ অলপ ভাজি ল'ম। ভাজা হোৱাৰ পিছত মই দিলোঁ পিঁয়াজটো মই কাটিব পাহৰি গৈছিলোঁ, সেইকাৰণে জল্দি এতিয়াই কাটি দিলোঁ। গোটেইখিনি ভাজা হৈ যোৱাৰ পিছত মই কেঁচা আমখিনি দিলোঁ। আমখিনি দিয়া হোৱাৰ পিছত মই অলপ লাৰি দিছোঁ যাতে পুৰি নাযায়। তাৰপিছত মই হালধি, নিমখ দি অলপ মিক্স কৰি লৈ সিজিবৰ কাৰণে বহাই থ'লোঁ। যেতিয়া অলপ সিজিল, মই পানী এড কৰিলোঁ অকণমান, দেন এড কৰিলোঁ গুৰ মিঠাই। চেনিও দিব পাৰে আপুনি, যিহেতু ঘৰত মিঠাই আছিল সেইকাৰণে চেনি নিদিলোঁ। গুৰ মিঠাইখিনি দিয়া হৈ যোৱাৰ পিছত ভালকৈ লাৰি আকৌ এবাৰ কভাৰ কৰি বহাই দিলোঁ। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে দেখিবলৈ। এটাও আম ভাঙি যোৱা নাই, চবকেইটা এটা এটা হৈ আছে। আৰু আপুনি বনাইছেনে কেতিয়াবা ঘৰত আমৰ টক? যদি নাই বনোৱা এবাৰ বনাব। যিহেতু আমখিনি ভালকৈ হোৱা নাই, মই আৰু অলপ বহাই দিছোঁ। এইবাৰ একেবাৰে পাৰফেক্ট হৈছে আমৰ টকখিনি খাবলৈ। গোন্ধটো ইমান ধুনীয়া হৈছে, মোৰ একেবাৰে খাওঁ খাওঁ লাগি গৈছে। কিন্তু খোৱাৰ আগতো চাৰ্ভ কৰিব লাগিব, চ' এতিয়া মই ওলাই ল'ম। আপোনালোকে নাভাবিব কি এতিয়া কেঁচা আমৰ ছিজনটো গ'ল, এতিয়ানো কেঁচা আম ক'ত বিচাৰি পাম, কিন্তু আপোনালোকে যদি বজাৰত চাব যায় তেতিয়া আপোনালোকে পকা আম পাব, কিন্তু অলপ কেঁচা থাকিব আমকেইটা, টান হৈ থাকে, সেইবোৰ আম আপোনালোকে লৈ পেলাই বনাব পাৰে। এণ্ড হিয়াৰ ইজ দি ফাইনেল লুক। যিহেতু গুৰ মিঠাই দিয়া হৈছিলে সেইকাৰণে ৰংটো ইমান ধুনীয়াকৈ উঠিছে আৰু গোন্ধটো ইমান ধুনীয়াকৈ আহিছে। এণ্ড গৰম ভাতৰ লগত অলপ টেঙা বস্তু থাকিলে ইমান যে ভাল লাগে খাই। আপুনিও বনাবচোন ঘৰত, মোক ক'ব, কমেণ্টত জনাব কেনেকৈ হৈছে। মোৰ প্ৰিভিয়াছ ভিডিঅ'ৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আৰু মোৰ ভিডিঅ'ছ কেনেকৈ পাইছে মোক জনাব আপোনালোকে। এণ্ড লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।